আগত আমি বিজেপি দলত আছিলো। এতিয়া আমি ট্ৰেক্টৰ পাৰ্টিত ইউপিপিএল পাৰ্টিত কি কাৰণত এতিয়া ইয়াত বহুত কাম কৰোৱা দূৰি আছে আৰু এইবাৰ এই পাৰ্টিক আমাক জিতাব লাগিব। তাৰ কাৰণে আমি আমাৰ বিজেপিৰ কেণ্ডিডেট পোৱা নাই। তাৰ কাৰণে আমি আগতে সহযোগ কৰিছিলো আমি দুইবাৰ। হয় হয় এলেকশ্যন আছিল তেতিয়া আমি কৰিছিলো আৰু এইবাৰো আমি মানে জিতাম বুলি আমি আজি আশা কৰো। আৰু কিমান জন আছিলে ইয়াত আজি বিজেপিৰ পৰা 200 আপে গেছে 300 150 তাও মানে 300 আপত গেছে আর কি। 2 নম্বরত আমার ট্রাক্টর ছিল আগত আমি বিজেপি দলত আছিলো। এতিয়া আমি ট্ৰেক্টৰ পাৰ্টিত ইউপিপিএল পাৰ্টিত কি কাৰণত এতিয়া ইয়াত বহুত কাম কৰোৱা দূৰি আছে আৰু এইবাৰ এই পাৰ্টিক আমাক জিতাব লাগিব। তাৰ কাৰণে আমি আমাৰ বিজেপিৰ কেণ্ডিডেট পোৱা নাই। তাৰ কাৰণে আমি আগতে সহযোগ কৰিছিলো আমি দুইবাৰ। হয় হয় এলেকশ্যন আছিল তেতিয়া আমি 2 নম্বরত থাকিব কৰিছিলো আৰু এইবাৰো আমি মানে জিতাম বুলি আমি আজি আমাৰতো 2 নম্বরত হ'ব আশা কৰো। আৰু কিমান জন আছিলে ইয়াত আজি বিজেপিৰ পৰা 200 আপে গেছে 300 150 তাও মানে 300 আপত গেছে আর কি। 2 নম্বরত আমার ট্রাক্টর ছিল আগত আমি বিজেপি দলত আছিলো। এতিয়া আমি ট্ৰেক্টৰ পাৰ্টিত ইউপিপিএল পাৰ্টিত কি কাৰণত এতিয়া ইয়াত বহুত কাম কৰোৱা দূৰি আছে আৰু এইবাৰ এই পাৰ্টিক আমাক জিতাব লাগিব। তাৰ কাৰণে আমি আমাৰ বিজেপিৰ কেণ্ডিডেট পোৱা নাই। তাৰ কাৰণে আমি আগতে সহযোগ কৰিছিলো আমি দুইবাৰ। হয় হয় এলেকশ্যন আছিল তেতিয়া আমি 2 নম্বরত থাকিব কৰিছিলো আৰু এইবাৰো আমি মানে জিতাম বুলি আমি আজি আমাৰতো 2 নম্বরত হ'ব আশা কৰো। আৰু কিমান জন আছিলে ইয়াত আজি বিজেপিৰ পৰা 200 আপে গেছে 300 150 তাও মানে 300 আপত গেছে আর কি। 2 নম্বরত আমার ট্রাক্টর ছিল